নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব নিউজ আছামৰ নতুন ভিডিঅ'লৈ। হায়াৰ ছেকেণ্ডেৰী টেটৰ দিন ঘোষণা কৰা হৈছে। কেই তাৰিখে অনুষ্ঠিত হ'ব হায়াৰ ছেকেণ্ডেৰী টেট আৰু কেনেধৰণৰ কুৱেশ্যন পেটাৰ্ণ আহিব সবিশেষ এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিয়া হ'ব। সেয়ে ভিডিঅ'টো শেষলৈকে চাব। আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আপোনালোকে স্ক্ৰীনত দেখা দ্য চেণ্টিনেল নামৰ নিউজ পেপাৰখনতে আছাম হায়াৰ ছেকেণ্ডেৰী টেট সম্পৰ্কত এটা ৰিপৰ্ট প্ৰকাশ পাইছে। এই ৰিপৰ্টটোত কোৱা হৈছে যে অহা অক্টোবৰ মাহৰ 11 তাৰিখে আছাম হায়াৰ ছেকেণ্ডেৰী টেট অনুষ্ঠিত কৰা হ'ব। ৰিপৰ্টটোত উল্লেখ থকা অনুসৰি যোৱা 4 জুন তাৰিখে জনতা ভৱনত আছাম টেট এম্পাৱাৰ্ড কমিটিৰ এখন বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকতে আছাম হায়াৰ ছেকেণ্ডেৰী টেটৰ দিন ঘোষণা কৰা হৈছিল। উল্লেখযোগ্য যে সুদীৰ্ঘ 9 বছৰৰ মূৰত অসমত হায়াৰ ছেকেণ্ডেৰী টেট অনুষ্ঠিত কৰা হ'ব আৰু মুঠ 1800 পদৰ বাবে অনুষ্ঠিত হ'ব এই টেট এক্সাম। টেট এক্সামত ছাত্ৰ ছাত্ৰীসকলে দুখন পেপাৰৰ পৰীক্ষা দিব লাগিব। এখন হৈছে কমন কুৱেশ্যন পেপাৰ আৰু আনখন হৈছে স্পেচিয়েলাইজ কুৱেশ্যন পেপাৰ। এই পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে সকলো ষ্টুডেণ্টৰে পষ্ট গ্ৰেজুৱেশ্যন থকাটো বাধ্যতামূলক। গতিকে যিসকল ছাত্ৰ ছাত্ৰীৰ এই কোৱালিফিকেশ্যন আছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰিপেৰেশ্যন আৰম্ভ কৰিব পাৰে। লগতে আপোনালোকে ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিব পাৰে যাতে সকলোৱে এই খবৰটো গম পায়। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।